ধন্যবাদ ধন্যবাদ খুবই পুরানো গীত আর খুব ভালো লগা গীত আর আমার তাতকে বেশি ভাল লাগিলে গীতটি গাই এই গীততে আমার নাচনীসকলে গীটাৰ বজালে গতিকে আমাৰ এই নাচনীসকলে আৰু এবাৰ জোৰকে হাত চাপৰি হৈ যাওক মানে তাতকে ডাঙৰ কথা ইমান মৰম লগা নাচনী আছে ইমানবোৰ আমাৰ ডেকা যুৱক আছে ইমান কম হাসা পরিবারে নুখুয়াই দেই আপনাদের জোরকে হব লাগে অলপমান চাও জোরকে এবার চিঞৰি দিয়কচোন চাও এইটো হে আচ্ছা ঠিক আছে এবার এটি আৰু অলপ तो गाइस आज से बेस्ट कार्बी आंगलोंग तुमफ्रेंग पे क्या है आपका बोखोंता उत्सव बिहू की तरफ से मनाया जा रहा है गाइस तो यहाँ पर सिंगर को बुलाया गया है तो लाइव हम सबको देखा रहा है गाइस तो यहाँ पर परफॉर्म कर रहे हैं गाइस सिंगर বেলেগ ধৰণৰ গীত গাব ওলাইছো যিটো গীত আচলতে ফিমেল সিঙ্গাৰ यूजुअली ना गाए 2 मिनट बोलो ओ मैं अच्छा है हाँ बहुत अच्छा है ना तो कैसा लगा बढ़िया लगा ये गाना कैसा है गाना अच्छा है अच्छा है ना हाँ तो ये लाइव है चल रहा है यूट्यूब पे ना আমি ভাগ্যৱান तो गाइस বিৰিনা পাঠক বাইদেউ बहुत सारा लोग आया हुआ है गाइस तो आप लोग ऑडियंस को दिखा दूंगा मैं জয় চক্ৰৱৰ্তী আহিছে তেখেতৰ বিষয়ে মই চবকে ক'ব ওলাইছোঁ তেওঁ पीछे में बहुत सारा ऑडियंस है गाइस तो কি হয় তেওঁ নিজে গান लाइव आया हो आप सबको दिखाने তেওঁ के लिए গীত দিয়ে তেওঁ গান গায় तो सबसे आगे তেখেতৰ हम তেখেতৰ নাম लोग আছে। आगे আৰু আমাৰ सिंगर आया हुआ है गाइस ৰাইজক তেওঁ চাবলৈ আহিছে সেয়ে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম আদৰণি জনাব আমাৰ প্ৰকৃতিৰ কোষাধ্যক্ষ পংকজ বৰাদেৱে পংকজ বৰাদেৱক মই মঞ্চলৈ আদৰণি জনাইছোঁ জয় চক্ৰৱৰ্তী দেৱ মঞ্চলৈ মই মাতিছোঁ হয়তো পংকজ বৰাদেৱ নাই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ দিগন্ত বৰাদেৱে মঞ্চলৈ আহিবলৈ আদৰণি জনাইছোঁ নমস্কাৰ সকলোৰে বা সকলো ৰাইজৰে আমাৰ টুমপ্ৰেং আঞ্চলিক ৰঙালী বিহু উদযাপন কমিটিৰ সকলো সদস্যৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াতে অহাৰ পিছত আমি বাটত কথা পাতি আহি আছিলোঁ যে আমাৰ এই অঞ্চলৰ লগত মোৰ এটা আন্তৰিক সম্পৰ্ক আছে মই সৰু থাকোঁতে মই এজনী ৰামডিঙৰ ল'ৰা আপোনালোকে গম পায় আৰু মই এই অঞ্চলৰ লগত মোৰ বহুত এটা আত্মীয়তাৰ সম্পৰ্ক মই সৰু থাকোঁতে বহুত আহিছিলোঁ ইয়াতে কিন্তু ৰিচেণ্টলি অহা হোৱা নাই এইবাৰ মানে সুযোগ পালোঁ আৰু মই আজি প্ৰিয় আছিল আমাৰ মোৰ বেলেগ শ্ব' নাছিলে আজি আহি গ'লোঁ ইয়াতে সঁচাকৈ ভাল লাগিল আৰু এই আন্তৰিকতা সদায় ৰাখিব আশীৰ্বাদ দিব সদায় আৰু বিৰিনাৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰি আছে মাজতে মই ডিষ্টাৰ্ব নিদিওঁ আপোনালোকে এনজয় কৰক অনুষ্ঠান আৰু তাৰপিছত আৰু বহুত শিল্পী আছে ধন্যবাদ জনালোঁ সকলোকে বহাগৰ বহুত প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ ভেৰি মাছ
অনুষ্ঠানৰ এবাৰ সেই গীতিকে মনিটৰটো বঢ়াই দিব মোৰ অনুষ্ঠানৰ সেই গীতটি গাইছো আমাৰ বিহু অনুষ্ঠান চলি থাকিব মোৰ পিছত তৃষা আছে গতিকে মোৰ অনুষ্ঠানৰ এইটো শেষ গীত গাইছো যদিও গীতটি মই গাব পৰা গীত নহয় মোৰ মৰমৰ ভাইটি নামটো নকওঁ তাৰ নামেই পৰিচয় গতিকে সকলোৱে গম পাই যাব কোনটো গান মই গানটো গাম মই গীতটি গাম কিন্তু সকলোৱে এই গীতটিত একদম জোৰ জোৰকে চিঞৰিব লাগিব আৰু অকল চিঞৰি নহয় নাচিব লাগিব কাৰণ এই গীতটি মই বিশেষকৈ স্পেচিয়েলি আমাৰ টুমপ্ৰেঙৰ ডেকাসকলৰ কাৰণে গাইছো দেই এই মৰমৰ মোৰ ভাইটিসকললৈ এই গীতটি গাইছো এইবাৰ আৰু এটি গীতেই মোৰ অনুষ্ঠানটি সামৰণি মাৰিম
পিটিকা ভাত সেই সন্মুখত মই গেটেৰে সোমাই আহোঁতে ৰাস্তা কাষত খুব ধুনীয়া ধুনীয়া খৰি কাঠ দিয়া চিকেন আছিলে